পয়ট্ৰি শুনিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। নমস্কাৰ, মই নৱজিৎ আৰু সময় হৈ গ'ল আজি এটা নতুন কবিতাৰ। আজিৰ শিৰোনাম হৈছে নীলাচময়। নীলাচময় এই পৃথিৱীৰ। কাৰোবাৰ সৈতে যদি ৰং খেলো, কাৰোবাৰ সৈতে আকৌ প্ৰেমৰ খেল। কেতিয়াবা পোহৰৰ সতে আৰু কেতিয়াবা মৃত্যুৰ সতে। এতিয়া তাইৰ শৰীৰৰ প্ৰতিটো ভাঁজ জিলিকিব মোৰ নীলাচ চকুৰ ভাঁজত। কলিৰ আৰে আৰে লুকাই ৰাখিবা তোমাৰ সপোনৰ সেই তাজমহল। মইতো নোৱাৰোৱে সাজিবলৈ, কাৰণ নীলাচময় এই পৃথিৱীৰ। নীলাজে জানো তাজ সাজিব পাৰে? তুমি ঠিকেই কৈছিলা, তোমাক পাবলৈ হ'লে সাজিব লাগিব প্ৰেমৰ তাজমহল, আঁকিব লাগিব তোমাৰ সপোনৰ প্ৰতিচ্ছবি। নোৱাৰিলো তোমাৰ প্ৰতিচ্ছবিৰ তাজ সাজিবলৈ, কাৰণ মইতো শ্বাহজাহান নহয়। এতিয়া তুমি নাই মোৰ নীলাচ পৃথিৱীত জিলিকিবলৈ তোমাৰ শৰীৰৰ প্ৰতিটো ভাঁজ। তোমাৰ পৰশত চকু মেলা দিনাই হৈছিলো নীলাচময় এই পৃথিৱীৰ। আৰু তোমাক হেৰুৱাৰ দিনাই খেলিছিলো মৃত্যুৰ সতে এখন নতুন প্ৰেমৰ খেলা। পৰাজয় স্বীকাৰ কৰিছিলো মৃত্যুৰ সৈতে। লাজত অনেক উপহাৰ যাচিছিল মোক, কিন্তু তেওঁ নাজানিছিল যে নীলাচময় এই পৃথিৱীৰ। আজিৰ শিৰোনাম অন্ত পৰিল। আকৌ এটা নতুন শিৰোনামেৰে পুনৰ লগ পাম। তেতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।